এয়া মই ৰান্ধিব লৈছোঁ আজি কাচকল আলুৰ সৈতে নৰসিংহ আৰু মচুন্দৰী পাত। এয়া মই বহাই দিছোঁ ধুনীয়াকৈ। পিঁয়াজ আছে, কাচকল আলু এইখিনি অকণমান ৰঙচুৱা হোৱালৈ অলপমান ফ্ৰাই কৰি ল'ম। তাৰপিছতে ইয়াতে হালধি অকণমান দিম, নিমখটো দিয়ে লৈছোঁ। তাৰপিছতে মই এই পেষ্টটো দি দিম, নৰসিংহ আৰু মচুন্দৰী পাতখিনি। অকণমান গ্ৰেভি টাইপৰ বনাম, বেছি হেৰি নকৰোঁ, জোল টাইপ নকৰোঁ। আৰু যিহেতু আজি বৃহস্পতিবাৰ হয়, ভাবিলোঁ কিবা এটা নিৰামিষ ৰান্ধোঁ, লগতে হেল্ডি হয়, তেনেকুৱা ধৰণৰ এটা খাদ্য ৰান্ধোঁ বুলি ভাবিলোঁ। গতিকে আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া মই অকণমান পিছত এইখিনি ইয়াতে দি দিম, অকণমান ৰঙচুৱা হৈ লওক বস্তুখিনি। এয়া মই পেষ্টখিনি ইয়াতে দি দিছোঁ, অকণমান টাইম লৰাই থাকিম। একেবাৰে চিম্পল ৰেচিপি হয়, হেল্ডি হয়। এইটো কিমান ঔষধি গুণ আছে সকলোৱে জানে। নৰসিংহ পাত আৰু মচুন্দৰী হওক, মানিমুনি হওক, বহুতো উপকাৰী আমাৰ স্বাস্থ্যৰ কাৰণে। ভোক লগাত সহায় কৰে, বিভিন্ন ধৰণৰ উপকাৰিতা আছে ইয়াৰ। গতিকে মই আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বৃহস্পতিবাৰ হয়, মাছ ব্যৱহাৰ কৰা নাই, কাচকল আলুৰ সৈতে বনাই দিছোঁ। এইদৰে অকণমান পিছত মই গৰম পানী দি দিম। এয়া মোৰ হৈ গ'ল নৰসিংহ পাতৰ জোল, গৰমে গৰমে নমাই লৈ আহিছোঁ এয়া। গতিকে আপোনালোকেও ট্ৰাই কৰিব পাৰে, খুব ইজি হয়, চিম্পুল একেবাৰে। 2-3 বিধমান সামগ্ৰীৰে বনাই খাব পাৰে। আৰু এইটো একো মছলাজাতীয় একো বস্তু ইউজ কৰা নাই, গতিকে হেল্ডি হয়, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। গতিকে এইদৰে ট্ৰাই কৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।